ধুনীয়াকৈ 53 এপছু কনফাৰেন্স গহপুৰত এতিয়া পাতিছে মানে আমাৰ বৰপুখুৰীত মই সকলো দিশৰ পৰা সফল হ'ব বুলি আশা কৰিছোঁ আৰু এইটো এটা খুব এটা ঐতিহাসিক এটা অনুষ্ঠান হয় আৰু আজি গহপুৰত এটা সময়ত গহপুৰত বহুতখিনি পৰিঘটনা হৈ গ'ল আৰু আজি গহপুৰৰ ৰাইজে যে উখল মাখল নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় যিটো আমাৰ অধিৱেশন ইয়াত পাতিছে এইটো অতিকৈ শলাগ ল'ব লগা কথা আৰু মই আশা কৰিছোঁ এই অধিৱেশনে ইয়াত সমন্বয় আৰু শান্তি ঘূৰাই আনিব সকলো জাতি জনগোষ্ঠীৰ মাজত এটা ভাল এটা পৰিৱেশ ইয়াতে সৃষ্টি কৰিব। অসম চৰকাৰ কোন কোন আহিব মন্ত্ৰী কাইলৈ? ইতিমধ্যে মই গম পোৱা মতে মুখ্যমন্ত্ৰী ডাঙৰীয়া লগতে আৰু অসমৰ আৰু এজন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলো উপস্থিত হ'ব। ইয়াৰ বাহিৰে বহুখিনি অতিথি আহিব ইয়াতে মই প্ৰগ্ৰামত দেখিবলৈ পাইছোঁ। গতিকে অহাকালিৰ প্ৰগ্ৰাম খুব কালাৰফুল হ'ব মই এইটো আশা কৰিছোঁ। এই সভাই আগন্তুক নিৰ্বাচনত প্ৰভাৱ পেলাব নেকি? চাওক নিৰ্বাচনত চব এইটো প্ৰভাৱ পেলোৱা নপেলোৱাটো আপোনালোকৰহে কথা হ'ব। আপোনালোকে যদি ভালকৈ বজাই দিয়ে এইটো প্ৰভাৱ পেলাবও পাৰে, যদি আপোনালোকে ভালকৈ নবজায় এইটোতো প্ৰভাৱ নপেলাবও পাৰে। नायनाय लादों आरो बियो जोबोद मोजां जादों आंनि नुनायाव मानोना बेवहाय सनम वांचुक जाय लादाखआव मोनसे सोलोंथाइ जांख्रिथाय लाबोदों बिथांबायदि मानसिया बाहागो लादों। आरसि जैन सेबानि चेयारमेना बाहागो लादों, एपि तिवारी बाहागो लादों। दा बेफोरखौ नायोब्ला दिनैनि जि फरायसाफोरजों इन्टारेक्शन बियो जोबोद ओंथि गोनां जागोन होननानै आं मिजिंथिदों आरो दुलाराय बर' फरायसा आफादनि 53थि बोसोरारि जथुम्माखौ नैबे गहपुर हालामाव खुंनायानो जोबोद मोनसे जारिमिनारि। मानोना मोनसे समाव गहपुरनिफ्राय गोबां मुंख्लं जादों, न' बां सावजादों। दा बेफोर गासैबो थासारिफोरखौ दुलाराय बर' फरायसा आफादनि जथुमाव सावरायनानै इयुनाव बर' हारिखौ गेरेमसा हारि दानो थाखाय जेफोर हाबाफारि लागोन बे गासैबो हाबाफारिखौ लागोन बेखौ आङो मिजिंथिदों।